জোনাক কবি কৃষ্ণদলে আবৃত্তিকাৰ মৌচুমীতায়ে। জোনাক জোনাক ৰাতিত তুমিয়েই মোৰ পোহৰ, তোমাৰ শৰতৰ স্নিগ্ধ পোহৰত খেৰকটা নদীৰ পাৰত তোমাৰ মোৰ মনৰ অভিলাষ পূৰণ কৰাৰ কথা তুমি বাৰু পাহৰি গলা নেকি? জোনাক জোনাক ৰাতিত তুমিয়েই মোৰ পোহৰ। বাহ, কি যে মধুৰ দৃশ্য আছিল। তুমি বাৰু সঁচাকৈ পাহৰি গলা নেকি? আমাৰ দুয়োৰে মাজত ৰঙীন সপোনৰ ঘৰ সজাই থৈছিলো, মাথো আমি দুয়ো সুখেৰে থাকিম বুলি। জোনাক জোনাক ৰাতিত তুমিয়েই মোৰ পোহৰ। তুমি বাৰু সঁচাকৈ অবুজ হলা নেকি? ইমান ইমান ৰঙীন সপোনৰ মাজৰ পৰা কেনেকৈ আঁতৰি যাব পাৰিলা? কাৰ মায়াজালত তুমি বন্দী হলা? তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা? জোনাক জোনাক ৰাতিত তুমিয়েই মোৰ পোহৰ।